ৰাতিপুৱাই কি দেখোন আজি মোৰ কপাল ভাল লাগি আই হা ধুনীয়া জালুক দেখোন আই পিছে জালুক পোৱাটো ভাল না বেয়া বা কাই কোন চুৰেনো এনেকে জালুক ফেলে থৈ গেলে মোৰ বাটত বাপ কাগজখনো আছে ৰাতি বোধহয় বৰষুণ দিছিল নহয় বৰষুণ দাউৰা দাউৰি কৰাতে জালুকৰ টপলা ফেলে থৈ দাউৰ বাচ্চা চুৰে ফেলচা ভাল বস্তু ফেলে থৈ যায় জালুক কেইটাই ফেলাব পৰা নাই ভাল কিবা দামী বস্তু ফেলালি বৰ কামত আহিলো তথাপিতো জালুক কেইটা বদলি থ'বলৈচোন আঞ্জাখনত দিব পৰা যাব অলপ কামত আহিব জালুক কেইটা বিনা পইচাই পালেও বহুত বস্তু যি দাম পাওঁ জালুক জালুক মোৰ দেখোন 3 দিনমান জালুক কিনিব নালাগে আৰু এই জালুক এদি মোৰ চলি যাব ঘৰত কিন্তু পোৱা বুলি ক'ব নোৱাৰা এইকেইটা কিনি আনা বুলি ক'ব লাগিব দোকানৰ পৰাই মৰ্ণিং ৱাক কৰিব যাওঁতে দোকানৰ পৰাই আজি পাৰা আনিব লাগিব আজি পাৰাৰ মাংস দি এই জালুক একদম ধুনীয়াকৈ বটি পেলাই খাব লাগিব নামত ফুৰি আহোঁ মৰ্ণিং ৱাক কৰি আহোঁ বাবা আজি পুৱাই এটা ভাল বস্তু আনিছোঁ ৰ'বা এই জালুকখিনি আনিলোঁ ৰ'বা এই যোৱাকালি গোটেই বিৰাট বৰষুণ গেছি না আজি গোটেই গা চা গেলা বেয়া ঠাণ্ডা লাগি আছে পাৰা একযোৰা আনি পেলাই এই জালুক দি খাব লাগিব গা চা অলপমান জ্বৰ চৰগিলা খেদাব লাগিব আৰু জালুকৰো একদম মানে টেম্পাৰটো আনিব না গাত আনি গা একদম গৰম আহি দিব আহিলে আৰু খাই ভাল লাগিব এই জালুককেইটা নেচোন য মই পাৰাযোৰা বাছি দিম এই জালুককেইটা ভালকৈ বটি দিবা ক'বা ধুনীয়াকৈ নে জালুককেইটা লৈ যা শুনছ না জালুককেইটা বুট পা দিবা দা আঞ্জাখনত ভালকৈ বটি দিবা ক'বা মই একদম পাৰা চাৰা মাৰি বাছি কাটি সুন্দৰকৈ দিম য একদম হেৰি কৰিবা আঞ্জাখন যিমান সদ হ'ব লাগিছিল যিমান ভাল হ'ব বুলি ভাবিছিলোঁ সিমান সেই নহ'ল দেখোন সিমান গৰম নহ'ল আঞ্জাখন কিবা কিয় বা এই মই যে মছলাখিনি এই দিছিলোঁ জালুককেইটা আঞ্জাখনত বটি দিছিলা না আঞ্জাখন কিবা গৰম নহ'লা মই জালুক চালুক গোটেই বটি দিছোঁ জালুক গোটেই বটি দিছ এই জালুকত দেখোন আকৌ সেই অহা নাই জালুকত দেখোন আকৌ গনে নাই জালুকত দেখোন জ্বালা বোলা বস্তুৱে নাই আৰু কিবা এনে সুন্দৰ পাৰাৰ মাংসৰ আঞ্জা কি সুন্দৰ গৰম হ'ব লাগে পাক হ'ব লাগে কিবা কাহা লাগছি কিবা কাহুৱা লাগছি দেখোন জালুক দিলে কি সুন্দৰ গৰম হয় আমাৰ কিবা কাহা লাগছি কিনো জালুকে কিবা ভেজালি জালুক নাকি কি বা ধান কাৰ দোকানৰ পৰা আনিছিল জালুক এই জালুক সেই এটা বেলেগ কাহিনী আছে ৰ'বা জালুক সেই কিনা নাছিলোঁ এই ৰাতিপুৱাই দেখোন গোটেই কোনোবাই ফেলে দিছিল মৰণ নহয় ৰাতি কোনোবাই চুট তুলিছিল নেকি এই ঘৰৰ কোনাই দি ৰাক মাহা জালুক পৰি আছে গোটেই মই তাকে টুকুৰি কৰি লৈ আহিছোঁ আহি পেলাই বোলো আঞ্জাখনত দিয়া এতিয়া কাই বা ফেলে থৈ গ'ল মইতো আৰু কিনিবা টানেই পাওঁ সেইখিনি বদলি আনি পেলাই দিছিলোঁ বাপ্পা ঐ ভাতকেইটা খাই কিবা বৰ এটা তৃপ্তি নাপালোঁ বৰ সৎ নাপালোঁ খাই কিয়া বা মই ইমান হাউচ কৰি গোটেই ভাতকেইটা খাব খুজিছিলোঁ ইমান হাউচ কৰি খাব নাপালোঁ কিবা আঞ্জাখন কিবা গৰম নহ'ল পাৰাৰ মাংস তাতে আৰু জালুক বটি দিছি কি থৌকে হ'ব লাগে গৰম হ'ব লাগে একদম ঘামেই লাগছিল জালুকৰ গৰমত এই কিবা আঞ্জাখন কিবা কাহা লাগিল দেখোন কিনো হ'লে বাপা কিনো দিলা খাই
তুমি সেই জালুক সেই ভালকৈ বটি দিছিলা না? জালুক কেইটানো আপুনি ক'ত পাইছিল? এই জালুক সেই ঘৰৰ এই কোণাটোত কোনোবাই ফেৰৈ থৈ গৈছিলে ৰাতি চোৰে। বাপৰে বাপ, কাকা যে টপলা সেতি পৰি আছিলা, এই ৰাতি বৰষুণ গেল না, কোনোবা মৰণ নহয় চোৰে বোলে চুৰ কৰিব আহিছিল। সি বোলে দাউৰ মাৰিলাক বোধহয়, কিবা শব্দ পায়, তাইও জালুকৰ টপলা তাত মনাৰ পে পৰি গেল। মই পুৱাই তাকে আনি পেলাই মই বোলো আৰু কিনাত কৰি সেইকেইটাই দিয়ে বটি দিয়ে আঞ্জাখনো ভাল হ'ব, পাৰাযোৰাও মাৰিলোঁ। পিছে জালুকত দেখোন কিবা একশ্যন বেলেগ হ'ল দেখোন, কি কাৰবাৰ ধৰিবা নৰি হা। কালি কিন্তু ভথনে আমাৰ 3টা আইঠা কল খাইছিল। সি কিন্তু ৰাতি হাঁচি। প্ৰথমে আইঠা কল খাইছিল, 3-4টামান আইঠা কল খাইছিল, আৰু ৰাতি হাগবাও উঠছিল। তাৰমানে মাথায় কাম নকৰা হৈ গৈছে আই। हे भगवान तेरी लीला अपरंपार है। ৰাতি বৰষুণো গৈছিল, ডাঙৰ हे বৰষুণ। भगवान চি কিবা গণ্ডগোল হ'ল নেকি আই? হেত তেৰিকা, সেই কোণাটোতে একছিল না কি হা? এই ঘৰৰ সেই কোণাটোতে একছিল। মই নিজে চাই আছো তাক ৰাতি আৰু সি দূৰত ক'ত নিম তাক, সেই কণাটোতে আগৈছো মই। চি হয় বিনা পইচাৰ জালুক, হাই হোটেলত জালুক। এটা ধাৰাসাৰ বৰষুণ দিছিল, আইঠা কলো খাইছিল, এটাই পাইলাকে হাঁকিছিল বোধহয়। তাই গুহাত ধোৱা গৈছি, ধোৱা যায় জককে গোটাই আইঠা কলো গুটি বহা ওলাই আছে। মই গোটাই জালুক বুলি সেই বেহা বটলি আহিলো। পাৰাৰ মাংস নষ্ট কৰি ভাল লাগছি। সেইকাৰণে কাহ লাগছি। কৰ কি খাই বোলো গোটেই গা চা ধুই শুদ্ধ হ'ব লাগিব, তুলসীৰ পানী খাব লাগিব। কৰ কি খাই বোলো। নমস্কাৰ, আজি বহুদিন বিৰতিৰ পিছত আজি এটা নতুনকৈ আমি ভিডিঅ' আগবঢ়াইছোঁ। আচলতে বহুদিন অসুস্থতাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি এটা নতুনকৈ ভিডিঅ' দিলোঁ। এই ভিডিঅ'টো আপোনালোকে চাব, চাই পেলাই খুব ৰস পাব, উপভোগ কৰিব পাৰিব। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, নিশ্চয় আপোনালোকে লাইক কৰিব আৰু আনলৈ শ্বেয়াৰ কৰিব, লগতে আমালৈ কমেণ্ট লিখিব। আৰু আমাৰ চেনেলটো, আমাৰ এই পিতা পুত্ৰ মাৰ্ঘাৰ চেনেলটোক আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।